আজি বনাবলৈ লৈছোঁ মাটি কঁঠালৰ জাম। এতিয়া হৈছে মাটি কঁঠালৰ বতৰ, গতিকে মাটি কঁঠালৰ জাম ঘৰতে বনাই খাবলৈ বৰ সুন্দৰ হয়। সেইকাৰণে লৈ আহিছোঁ আপোনালোকলৈ এই ভিডিঅ'টো মাটি কঁঠালৰ জাম। প্ৰথমতে মাটি কঁঠালখিনি এনেকৈ বাকলি গুচাই সৰু সৰুকৈ কাটি ল'ব। তাৰপিছত এখন পিহনা লৈ পিহনা পিহি দিব। তেনেদৰে পিহনাত এতিয়া মাটি কঁঠালখিনি পিহি ল'ব লাগিব। এইখিনিতে মেজাৰমেণ্ট কৰি চাওঁ। একাপ ওলালে দুকাপ ওলালে, 2 কাপ হৈছে। এতিয়া এইখিনি আমি গেছত তুলি দিম। যেতিয়ালৈকে পানীখিনি শুকাই নাযায় তেতিয়ালৈকে এইখিনি আমি গেছত তুলি দিম। এতিয়া গেছত তুলি দিম। প্ৰথমতে অকণ হাই কৰি দিব। পানীটো শুহি যাব লাগিব। পানীখিনি শুকি নোযোৱালৈকে যিটো ৰস ওলাইছে মাটি কঁঠালৰ, সেই ৰসটো শুক খাই যাব লাগিব। শুক খাই যোৱাৰ পিছত আমি চেনি দিম। ইয়াত এটা মাটি কঁঠালৰ 2 কাপ পিচি উলিয়ালোঁ। লাহে লাহে পানীটো মাটি কঁঠালত শুকাই গৈছে। গতিকে শুকাই যোৱালৈকে আমি হাইতে ভাজি থাকিব লাগিব, লৰাই থাকিব লাগিব কেৰাহীতে, যাতে তলত লাগি নধৰে। তাৰপিছত আমি এই পানীখিনি শুকাই গ'লে চেনি দি দিম। পানীখিনি সম্পূৰ্ণ শুকাই গ'ল। এতিয়া আমি পূৰা 1 কাপ চেনি নিদিওঁ, 1/2 কাপ চেনি দিম। যদি মাটি কঁঠাল বেছি হয় তেতিয়াহ'লে সৰহকৈ দিব চেনি। এতিয়া আকৌ আমি গেছটো বঢ়াই দিব লাগিব। একেৰাহে লৰাই থাকিব লাগিব, হাতেৰে দিলে তলত লাগি যাব পাৰে। গেছ হাই হৈ আছে। ইলাচি গুড়িও দিব পাৰে আপোনালোকে। মই গোটা ইলাচি দি দিছোঁ। ক্ৰমান্বয়ে ডাঠ হৈ আহিব। ডাঠ হৈ অহালৈকে লৰাই থাকিব লাগিব আমি। একেবাৰে যেতিয়া ডাঠ হৈ যাব তেতিয়াহে আমি নমাই থ'ম। চেনিখিনি দিয়াৰ পিছত ডাঠ হৈ আহিছে মাটি কঁঠালখিনি। লাহে লাহে এনেকৈ কেৰাহীৰ পৰা এৰাই যাব। তেতিয়া আমি নমাই থ'ব লাগিব। ডাঠ হৈ আহিছে, এতিয়া আমি নমাই থ'ব পাৰিম। চিচা বটলত অলপ ঠাণ্ডা হ'লে ভৰাই থ'ব পাৰিম। এতিয়া এটুকুৰা নেমু লৈ এবাৰ এনেকৈ 1/2 চামুচমান নেমু ৰস দি দিম। হৈ গৈছে, এতিয়া নমাই দিব পাৰিম। ইয়াত কেৰাহীৰ পৰা এৰাই আহিছে। গেছ অফ কৰি দিলোঁ।
ইমান ধুনীয়া হৈছে এইখিনি ঠাণ্ডা হ'লে আমি বটলত ভৰাই থৈ দিম এয়া আমাৰ পাইনএপল জাম ৰেডি হৈ গ'ল এতিয়া ধুনীয়া হৈছে খুব ধুনীয়া গোন্ধ ওলাইছে টেষ্টি হৈছে আপোনালোকে বনাই খাই চাব মোৰ ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব